নমস্কাৰ ফ্ৰেণ্ডছ, বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল প্ৰত্যাৱৰ্তনলৈ। ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম প্ৰিয়ংকা বৈশ্য আৰু ঋষা ভাৰদ্বাজৰ বিষয়ে। হয় ফ্ৰেণ্ডছ, ৰিচেণ্টলি জনপ্ৰিয় তথা মহময়ী টেক্সি গাড়ী ফেম অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যই গোৱালৈ যায়। তাতে তেওঁ যথেষ্ট পাৰ্টি কৰে আৰু এনজয় কৰে। প্ৰিয়ংকাই তেওঁৰ গোৱা ট্ৰিপৰ কিছুমান ইণ্টাৰেষ্টিং ভিজুৱেলছ তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে। ফ্ৰেণ্ডছ, আপোনালোকে চাগে ইতিমধ্যে গম পাইছে যে কিছুদিন আগতে প্ৰিয়ংকাই তেওঁৰ ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰিছিল যে কোনোবা অচিনাকি পুৰুষে এগৰাকী ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত ছিনিয়ৰ লেডিৰ দ্বাৰা তেওঁক অন্তৰংগভাৱে লগ পোৱাৰ বিনিময়ত 1 লাখ টকা দিয়াৰ বাবে প্ৰস্তাৱ জনাইছিল। আৰু প্ৰিয়ংকাই তাৰ বিৰোধিতা কৰিছিল আৰু প্ৰতিবাদ কৰিছিল ছ'চিয়েল মিডিয়া যোগে, আৰু তেওঁ নতুন প্ৰজন্মৰ অভিনেত্ৰী তথা মডেলসকলকো সাৱধানে থাকিবলৈ আহ্বান জনাইছিল। ঠিক আছে, মোৰ বেছি সময়ৰ কাম নাই, 10 মিনিটৰ কথা আছে। 10 মিনিটৰ ভিতৰত মই তোমাক 1 লাখ দিয়াই দিব পাৰোঁ। Then I was like, 10 মিনিটত 1 lakh is a huge amount for me. মোৰ কাৰণে 1 লাখ টকা এটা বহুত ডাঙৰ এমাউণ্ট হয় একচুৱেলি। তথাপিতো মই ইমানকৈ নাভাবি মই ঠিক আছে, হ'ব বাৰু, আপুনি আহক, কথা পাতি লওঁ। তাৰপিছত যিজনী লেডিয়ে মোক ফোন কৰিছিলে, সেই লেডিগৰাকীও আমাৰ ইণ্ডাষ্ট্ৰীৰ পৰাই বিলং কৰে, মোতকৈ বহুত ছিনিয়ৰ হয়, বহুত ৰেচপেক্ট কৰিছিলোঁ। কিন্তু আজিৰ পৰা সেই ৰেচপেক্টখিনি নাই। মই নাম মেনশ্যন নকৰোঁ মানে একচুৱেলি কৰিব নোৱাৰোঁ, আনটিল এণ্ড আনলেছ মই অফিচিয়েলি মই কিবা এটা ষ্টেপ নলওঁ। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ এটাই ৰিজন হ'ল যে কি কিছুমান মানুহৰ মেণ্টেলিটি ইমান চিপ কেনেকৈ হয় মই ভাবিব নোৱাৰোঁ। যে এজনী এক্ট্ৰেছ হয় বুলিয়ে বা এজনী মডেল হয় বুলিয়ে ইমান সহজলভ্য বুলি কেনেকৈ ভাবি লয়, মই সেই কথাটো একচুৱেলি মই বুজি নাপাওঁ। লেডিগৰাকীয়ে মোক ক'লে, মোৰ এনেকৈ চিনাকি দাদা এজন আছে, তোমাৰ নামত একেবাৰে ইমান পাগল, বুজিছানে? মই ভাবিছোঁ অ'কে ফাইন, মে বি চাগে ফেন হ'ব পাৰে বা মোক সঁচাকৈ মৰম কৰে বা ভাল দেখে, ভাল পায় চাগে, তেনেকুৱা অনুৰাগী থাকিব পাৰে। মই বোলো আচ্ছা, কি হ'ল বাকী কথাখিনি কওকচোন। তোমাক যে একদম লগ পাবলৈ বিচাৰিছে, গম পাইছানে? মানুহজনৰ BMW আছে, মাৰ্চিডিছো আছে, আৰু মানুহজন ইয়াৰে নহয়, কোনোৱে গম নাপায়। তুমি তেখেতক লগ কৰা, লগ কৰিলে মোক এতিয়াই কৈছিলে যে কি 1 লাখ টকা এটা লৈ যোৱা, তাইক দি দিয়া আৰু লগ কৰা। তেতিয়া মোৰ মাথাত ষ্ট্ৰাইক কৰিছে, এইটো কেনেকুৱা ধৰণৰ মিটিং হৈছে কি মই সেই মানুহজনক লগ পাবলৈ মোক মানুহজনীয়ে কৈ আছে যে কি মানুহজনৰ BMW মাৰ্চিডিজ আছে। ডাজ ইট ৰিয়েলি মেটাৰ? ফ্ৰেণ্ডছ, এতিয়া আমি কথা পাতিম নতুন প্ৰজন্মৰ জনপ্ৰিয় গায়িকা ঋষা ভাৰদ্বাজৰ বিষয়ে। ঋষা ভাৰদ্বাজৰ নতুন গান পৰিলো তোমাৰ প্ৰেমত অতি শীঘ্ৰে শুভ মুক্তি লাভ কৰিব বুলি জানিবলৈ দিছে। এতিয়া কথা পাতিম বেহাৰবাৰী আউটপোষ্টৰ বিষয়ে। হয় ফ্ৰেণ্ডছ, জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টে ইতিমধ্যে কমপ্লিট কৰিছে 2000 এপিছড। তাৰ উপলক্ষে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত বেহাৰবাৰী আউটপোষ্টৰ টীমৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত বাছ ইমানেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।